হেল্ল' আজি আন এটা ভিডিঅ' লৈ আহিলোঁ। এইপিনে আজি আমি গৈছিলোঁ ৰাসপল্লী ফুৰিবলৈ মাহীহঁতৰ ঘৰলৈ। তো মাহীহঁতৰ ঘৰ হাবি বৰঙাবাৰী, তালৈ গ'লোঁ। তাত গৈ পিনে আমি এখন ৰিজৰ্টলৈ গ'লোঁ মাহী ছোৱালীজনীৰ লগত। তাৰপৰা তাত গৈ এটা ধুনীয়া পৰিৱেশ পালোঁ। তাতে এইপিনে দেখিছে প্ৰথমৰ পৰা গাঁৱৰ মাজত হয় সেইখিনি, কিন্তু ঠাইখিনি বহুত ভাল লাগে থাকি পিনে। এইফালে মাহী ছোৱালী আমি গোটেই চাৰিটা লগ লাগি গ'লোঁ। তাইৰ ল'ৰাটোকো লৈ গ'লোঁ। লৈ গৈ পেলাই সিহঁতৰ দুয়োটাই ইয়াত বহুত ফূৰ্তি কৰিলে আৰু বহুত ভাল লাগিল। আবেলিটো ধুনীয়াকৈ পাৰ হৈ গ'ল, গমেই নাপালোঁ। এয়া আমাৰ মনে খেলি আছে, এয়া মাহী ল'ৰা। ধুনীয়াকৈ আবেলিটো ইয়াত পাৰ কৰি গুচি আহিলোঁ। আপোনালোকেও যাব পাৰে, যাব বিচাৰিলে। এইফালে আমাৰ মন পূৰা খেলাত ব্যস্ত, পূৰা খেলি আছে। সি খুবেই ভাল পাইছে এনেকৈ মুকলিলৈ ওলাই আহি, সদায় ঘৰতে থাকে যিহেতু। এয়া দেখিছেনে, খুবেই এটা ভাল লগা পৰিৱেশ। তাতে ইয়াতে গ'লোঁ, ইয়াতে মনটো বহুত ভাল লাগিল গৈ পিনে। এইফালে ইয়াত নামঘৰো আছে আৰু এজনৰ শিৱৰ মূৰ্তি থৈ দিছে। গৰম লগাই দিছে নেকি? গৰম লগাব পাৰে নেকি?